নমস্কাৰ বন্ধুসকল, আজি মই পুনৰবাৰ এটা নতুন টপিক লৈ আলোচনা কৰিম বুলি আহিছোঁ। কিছুদিন মই বিৰত হৈ আছিলোঁ, ভিডিঅ' বনোৱা নাছিলোঁ কাৰণ মোৰ ওচৰত সময় পোৱা নাছিলোঁ। চ' আজি মই আলোচনা কৰিব খোজা বিষয়টো হৈছে আত্মবিশ্বাস। তো আত্মবিশ্বাসবিহীনতাই আমাৰ মাজত বহুতো সমস্যা আনিব পাৰে। মই দেখিছোঁ যুৱ প্ৰজন্ম বৰ্তমান ব্যস্ত হৈ আছে কেৰিয়াৰ গঢ়াক লৈ, নিজৰ আশাসমূহ পূৰণ কৰাক লৈ, কিন্তু মেক্সিমাম মই দেখিছোঁ এছপাইৰেণ্টৰে সমস্যাটো হৈছে তেওঁলোকৰ আত্মবিশ্বাস নাই, আৰু আত্মবিশ্বাসহীনতাৰ ফলত তেওঁলোকে বিচৰা ধৰণে কামবিলাক কৰিব নোৱাৰে। এতিয়া মই আজি আপোনালোকক ক'ব বিচাৰিছোঁ যে আত্মবিশ্বাসবিহীন হৈ থকা অৱস্থাত যদি আপুনি অনুভৱ কৰে আপোনাৰ কনফিডেন্সটো ল' হৈ গৈছে, আপুনি জীৱনত একো কৰিব নোৱাৰে, তেনেকুৱা সময়তে আমি দেখোঁ যে বহুত বিভিন্ন বেয়া বেয়া ঘটনা হয়। বহুতে ছুইচাইড কৰে, বহুতে নিজৰ জীৱনৰ আদৰ্শ নীতি সম্পূৰ্ণ জ্বলাজলি দি বেলেগ এটা দিশত আগবাঢ়ি যায়। চ' এনেকুৱা ধৰণৰ সমস্যাবিলাক যেতিয়া আহে তেতিয়া আমি কি কৰা উচিত, মই মোৰ দৃষ্টিভংগীৰে এই কথাখিনি আজি আলোচনা কৰিম। মই কোনো মটিভেশ্যনেল স্পীকাৰ নহয়, মই কোনো কেৰিয়াৰ গাইড নহয়, মই কোনো কেৰিয়াৰ গুৰু নহয়, মই এগৰাকী সাধাৰণ শিক্ষক হয়। চ' মই মোৰ জীৱনত যিবোৰ অভিজ্ঞতা পাইছোঁ সেই অভিজ্ঞতাবিলাকৰ ভিত্তিতহে আপোনালোকৰ কথাবিলাক আলোচনা কৰোঁ। হয়তো তাত ভুল থাকিবও পাৰে, চ' ভুলখিনি আপোনালোকে মোক ক্ষমা কৰি দিব, আৰু যদি আপোনালোকে ভাবে যে মই কোৱা কথাবিলাক উপযুক্ত হয় শ্বেয়াৰ কৰিব বুলি মই আশা ৰাখিছোঁ। এনিৱেইজ, আত্মবিশ্বাস যেতিয়া আমাৰ নোহোৱা হৈ যায় তেতিয়া আমি তাক কি ধৰণে ঘূৰাই আনিব পাৰোঁ তাক মই আলোচনা কৰিম আজি। চাওক, প্ৰথম কথাটো হৈছে আপোনাৰ আত্মবিশ্বাস হেৰুৱাই গৈছে, এইটো এটা নৰ্মেল কথা, তাক আপুনি নৰ্মেলি একচেপ্ট কৰক। দেন আপুনি চাওক, আপুনি যেতিয়া কামটো পুনৰবাৰ হাতত ল'ব তেতিয়া আপুনি প্ৰথমতে চাব কামটোক আপুনি সৰু সৰু ভাগত ভাগ কৰক। প্ৰত্যেকটো কামকে আপুনি সৰু সৰু কিছুমান অংশলৈ ৰূপান্তৰ কৰক। তাৰপিছত আপুনি কৰক এটা এটাকৈ অংশবিলাক কৰক। একেলগে গোটেই কামটো কৰিম বা কৰি পেলাম তেনেকুৱা ভাৱধাৰাত আপুনি নাযাব। অলপ অলপকৈ প্ৰত্যেকটো সৰু অংশ আপুনি ছল্ভ কৰিবলৈ ট্ৰাই কৰক। আপুনি দেখিব এটা সময়ত সম্পূৰ্ণ সমস্যাটো আপুনি সমাধান কৰিব পাৰিছে। সেইটো এটা কথা। কাৰণ আমি যেতিয়া দেখোঁ যে আমি সম্পূৰ্ণ কামটো কৰিবলৈ টাৰ্গেট লৈছোঁ, একদম হুৰা উৰে গৈ কামটোত জঁপিয়াই পৰিছোঁ, আৰু পিছত কি হয়, কামটোত যেতিয়া ফেইলিয়ৰ হয় দ্বিতীয়বাৰ আমাৰ কামটো কৰিব মন নাযায়, কাৰণ আমাৰ কনফিডেন্সটো নোহোৱা হৈ যায়। গতিকে আপুনি কামটো সম্পূৰ্ণ শেষ কৰিম বুলি টাৰ্গেট নল'ব, আপুনি কামটোক সৰু পাৰ্টত ভাগ কৰক, আৰু সেই পাৰ্টবোৰ শেষ কৰিম বুলি টাৰ্গেট লওক। চাব আপোনাৰ কামটো কৰাত সহজ হৈ পৰিব। ইয়াৰ পিছতে মই ক'ব বিচাৰিছোঁ, আমাৰ যেতিয়া আত্মবিশ্বাসহীন হৈ পৰে মনটো, তেতিয়া আমি কি কৰা উচিত। চাব, আপুনি যিটো কাম কৰাৰ ক্ষেত্ৰত আপোনাৰ দৃঢ়তা আৰু আত্মবিশ্বাস হেৰুৱাই পেলাইছে, সেই কামটো যিসকল আপোনাৰ বন্ধু বান্ধৱী বা আপোনাৰ ছিনিয়ৰসকলে বা আপুনি ভাল পোৱা যিসকল ব্যক্তি এই কামটো কৰিব পাৰিছে, সফল হৈছে, আপুনি তেওঁলোকৰ ওচৰলৈ যাওক, তেওঁলোকৰ লগত কথা পাতক। তেওঁলোকে কোনবোৰ মেথড এপ্লাই কৰিছিলে বা তেওঁলোকে কি ধৰণে এই কামটোত সফল হৈছিলে তাক ষ্টাডি কৰিবলৈ যত্ন কৰক। চাওক তেওঁলোকে কিবোৰ মেথড বা কোনবোৰ তৰিকা ইউজ কৰি তেওঁলোকে কামবোৰ কৰিছে, কোনবোৰ নিয়মেৰে তেওঁলোকে কামবিলাক কৰিছে, সেইবোৰ চাওক, চাই ফ'ল' কৰিবলৈ যত্ন কৰক। চাব আপুনি সফল হ'ব। কথাটো হৈছে সমস্যা বুলি একো নাই, আচলতে সমস্যা বুলি কোনো কথা নাই, আচলতে প্ৰত্যেকটো একোটা ছিটুৱেশ্যনহে হয়। আপোনালোকে ছিটুৱেশ্যনবিলাক ছল্ভ কৰিব ট্ৰাই কৰক, চাব সমস্যা আঁতৰি যাব। গতিকে আপোনালোকে তেনেকুৱাও কৰিব পাৰে। মই মোৰ জীৱনত কিন্তু এইটো এপ্লাই কৰি চাইছোঁ, সেইকাৰণে মই এইখিনি কথা কৈছোঁ। ইয়াৰ পিছত আপোনালোকে চাব যে আপোনাক লৈ আপোনাৰ যিসকল বন্ধুবৰ্গ আছে বা যি চাম লোক আপোনাৰ লগত আছে, মনত ৰাখিব প্ৰত্যেকে কিন্তু আপোনাৰ শুভাকাংক্ষী নহ'বও পাৰে। নাভাবিব যে প্ৰত্যেকে আপোনাৰ ভাল হোৱাটোৱে বিচাৰিছে বা প্ৰত্যেকে আপোনাৰ সফল হোৱাটোৱে বিচাৰিছে, বা এইটো নহয় যে আপুনি সফল হোৱাটো সকলোৱে বিচাৰিব। চ' আপোনালোকে চাব সেইসকল বন্ধু বান্ধৱী আপোনাক নিগেটিভ ভাইবছ দিব পাৰে বা আপোনাৰ কনফিডেন্সটো কমাব পাৰে তেওঁলোকৰ কথা আৰু কৰ্মৰ মাজেৰে, তেওঁলোকৰ পৰা আঁতৰি থাকক। ইন দ্য চেন্স মই এইটো কোৱা নাই যে কাজিয়া কৰক তেওঁলোকৰ লগত, সেইটো নহয়। তেওঁলোকৰ সংগ লাহে লাহে কমাই দিয়ক বা পৰিত্যাগ কৰক। আৰু আপুনি চাব যিদৰে নিগেটিভ আছে পজিটিভো আছে, আপোনাক খুব বেছি ভাল পোৱা, আপোনাক খুব বেছি ছাপোৰ্ট কৰা আৰু আপোনাৰ খুব ভাল হোৱাটো বিচৰা কিছুসংখ্যক শুভাকাংক্ষী আছে। সেইসকল শুভাকাংক্ষী আইডেণ্টিফাই কৰক আৰু তেওঁলোকৰ লগত চলা ফুৰা কৰক, তেওঁলোকৰ লগত ঘূৰা ফুৰা কৰক, তেওঁলোকৰ লগত বেছি সময় টাইম স্পেণ্ড কৰক। কাৰণ আপুনি চাব আপোনাৰ প্ৰত্যেকটো কামতে তেওঁলোকে আপোনাৰ ভালটো বিচাৰিব। যেতিয়া আপুনি বিফল হ'ব, সেই বিফলতাখিনিক আপুনি বিফল হ'লেও সেই বিফলতাখিনি পাহৰি যাবলৈ আপোনাক ইন্ধন যোগান ধৰিব তেওঁলোকেহে। গতিকে মই কৈছোঁ যে আপোনালোকে গুড কোম্পানী বিচাৰি উলিয়াওক। গুড কোম্পানী মানে সেইজন নহয় যি আপোনাৰ বেয়াটো হ'লেও আপোনাৰ সেই বেয়াটো আকৌ কৰিবলৈ উৎসাহ দিব, নহয়। গুড কোম্পানী সেইজনহে যি আপোনাৰ বেয়াটো হোৱাৰ লগে লগে আপুনি বেয়া কৰিছে বুলি আপোনাক সেই সময়তে ৰখাই দিব আৰু ভালটো কৰিবলৈ উদগনি যোগাব। তো তেনেকুৱা বন্ধু বান্ধৱীৰ লগত থাকক, আপুনি চাব আপোনাৰ সমস্যাবোৰ আঁতৰি যাব বা সমস্যাবোৰ আপুনি ছল্ভ কৰিব পৰাকৈ আপুনি নিজকে সাহসী কৰিব পাৰিব আৰু আত্মবিশ্বাসবিলাক আপোনাৰ ঘূৰি আহিব। গতিকে মই আজি সৰু ভিডিঅ'টোত মই নিজৰ লাইফত যিবোৰ মমেণ্টছ পাৰ কৰিছোঁ তাত তেনেকুৱা সমস্যাবিলাক মই ছল্ভ কৰিবলৈ যত্ন কৰোঁতে যেতিয়া সফল হৈছোঁ
চেল্ফ এনালাইচিছ কৰি মই এই কথাখিনি আজি সেই অভিজ্ঞতাৰ পৰাহে কৈছোঁ। চ' মই আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাইছে আৰু চাই পেলাই যদি আপোনালোকে কথাখিনিৰ ফালৰ পৰা কিবা লাভজনক ৰেছপন্স নিজৰ জীৱনত পাই মোক জনাব বুলি আশা ৰাখিছোঁ। চ' মোৰ কমেণ্ট বক্স আপোনালোকৰ ক্ৰিটিচিজম বা আপোনালোকৰ শুভেচ্ছাবাণীৰ কাৰণে সদায় সাজু আছে। যদি কিবা আপোনালোকে বেয়া দেখে তাত জনাব, ভাল দেখিলেও তাত জনাব। আৰু আগলৈ মই এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আনিব চেষ্টা কৰি থাকিম। আৰু মই মোৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীকে কৈছোঁ, দৃঢ় হোৱা, ধৈৰ্য ধৰা, সফল তুমি হ'বাই। এনেকুৱা নহয় যে এটা পৰীক্ষা পাৰ হৈ গ'ল, ৰিজাল্ট আহিলে, গতিকে তোমাৰ ৰিজাল্টটো তোমাৰ আশা কৰা ধৰণে বিচাৰি পোৱা নাই, গতিকে তুমি আৰু চব বাদ দি দিবা। সেইটো নহয়, তুমি বাউন্স বেক কৰিব লাগিব, তুমি জঁপিয়াই পৰিব লাগিব। হাৰি তুমি যোৱা নাই। মই আগতেও কৈছোঁ, আগৰ এটা ভিডিঅ'ত মই কৈছিলোঁ, হাৰি তুমি যোৱা নাই, তোমাৰ পৰিস্থিতিখিনিহে তোমাৰ লগত আজি নাছিলে। তাতকৈ ভাল পৰিস্থিতি তুমি সৃষ্টি কৰিব লাগিব। তুমি সাজু হোৱা, পুনৰবাৰ জঁপিয়াই পৰা। বেষ্ট অফ লাক বন্ধুসকল, ধন্যবাদ। আকৌ লগ পাম, ধন্যবাদ।